মই ডালা বস্তুটো বনাই আর মই ডালা মই ডাবল লৈছো মই আজি ঘৰ পা নাই আৰে হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, মানুহবিলাকৰ বানপানীত বহুতখিনি ক্ষতিগ্ৰস্ত হৈছে, বহুতখিনি কষ্ট হৈছে। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই এতিয়া মানে কি বানপানীৰ তলত থকা লোকসকলৰ ঘৰলৈকে যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। এই মই ভেলত যাব লগা হৈছে, দেখছি না, এই উঠলোঁ মাত্ৰ ভেলত যাই আছোঁ। তো চাই থাকিব। মই ডালা বস্তুটো বনাই আর মই ডালা মই ডাবল লৈছো মই আজি ঘৰ পা নাই আৰে গলি ঘৰ ভাঙছি মই তা ক'ত পইচা পাম ভাল কৰা এয়া চাওক, ND24 আৰু MKTV বাতৰি সংগ্ৰহ কৰি আছে। তো বন্ধুসকল, কেনেকৈ ঘৰৰ অৱস্থা হৈ আছে চাওক আপোনালোকে। মই দেখি আছোঁ ঘৰৰ ভিতৰৰ ফালে অলপমান দেখাই দিবা, যে যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাম আৰু ভিতৰখিনি। তো চাই থাকক ভিডিঅ'টো। এই দেখিছে ঘৰৰ অৱস্থা চব ভাঙি চিঙি চব নোহোৱা হৈ গৈছে। এই চব এইবিলাক চৰকাৰে কিবা হেৰি কৰিব নেকি? আমাৰ দৰে মানুহক যে নাচায় কাক চাবতে? এইবিলাক চাওকচোন, চাওক আপোনালোকে কিমান অন্যায় হৈছে, কিমান হেৰি গৈছে। এনেকুৱা ঘৰত বাস কৰি আছোঁ, এনেকুৱা অৱস্থাত আছোঁ আমি। এই চৰকাৰী লেট্ৰিন এটা পোৱা নাই। আপুনি চাওক, চকলেট এটা লেট্ৰিন আমি ইয়াত দেখাই দিওঁ আপোনাক। চাওক আহি লেট্ৰিন আমি বাস কৰিব লগা হৈছে। এইটো লেট্ৰিনত এনেকুৱা চৰকাৰৰ দিনত এনেকুৱা কৰি থাকিব লগা হৈছে আমি। এই যে হেমন্ত চৰকাৰ, এই হিপিত আমাক আকৌ দিয়া নাই আজিলৈকে। কিয় নিদিয়ে আমাক? আমি কিবা চৰকাৰী মানুহ নহয় নেকি? আমি ইয়াতে কোনো আঁচনি নাপাওঁ, কোনো আমাৰ হেৰি অৰুণোদয় নাপাওঁ। আমাৰ ঘৰ দুৱাৰ আমাৰ চাওকচোন, আমাৰ এনেকুৱা ঘৰত আমি পৰি আছোঁ। আজি চৰকাৰী ঘৰ নাপাওঁ, অৰুণোদয় নাপাওঁ, এনেকুৱা অৱস্থাত আমি পৰি আছোঁ। এইবিলাক চাওকচোন, আমাৰ এনেকুৱা পৰি আছোঁ। এই বানপানীটো গেল খহিয়ে আৰু এনেকৈ আমি আছোঁ আজি অত বছৰে। কিন্তু চৰকাৰী ঘৰ আমি নাপাওঁ, কিন্তু পাই আছে ডাবল ঘৰ। ইয়াত ডাবল ঘৰ, ধনী ঘৰ, যাৰ ঘৰ বান্ধিবৰ জেগা নাই তাৰ ডাবল ঘৰ পায়। কিন্তু আমি কিয় নাপাওঁ? অৰুণোদয় ধনী মানুহবিলাক অৰুণোদয় পাই আছে, কিন্তু আমি কিয় নাপাওঁ? কাৰণ কি? আমাৰ চাউলৰ কাৰ্ড নাই, আমাৰ চাউলৰ কাৰ্ড নাই। চাউলৰ কাৰ্ড বনোৱাৰ কাৰণে আমি গৈছিলোঁ, যাৰ কাৰণে আমাক বোলে 2011 চনৰ চেঞ্চাছ কাগজ লাগে, সেইকাৰণে আমাক চাউলৰ কাৰ্ডো বনাই নিদিলা আপোনাৰ। সেনেহেন যদি অৰুণোদয় পালোহি, আজি আমি কিছু বস্তু বেংকৰ পৰা উলিয়াই আনি আমি খাব পালোহি আপোনাৰ। সেনেহেন মাহে পালেও আমি কিমান ভাল পালোহি আপোনাৰ। এতিয়া এইটো ঘৰত খাই থাকব, মানুহ থকা দূৰত হাই নাথকে চাওক আপোনালোকে, চাওকচোন এনেকুৱা থাকিব পাৰে। ইয়াত টিং আহি ৰাতি বৰষুণ আহি থাকিব নোৱাৰি। ইয়াত এনেকুৱা পানী পৰে। এই টিঙত চাওকচোন আপোনালোকে, এই টিং ফুটি গৈছে। এনেকুৱা ইয়াত আছো, ইয়াত অৱস্থা নাই আমাৰ ইয়াত। এনেকুৱা এই চৰকাৰে কি চকু মুজি আছে নেকি? এইবিলাক সেনেকুৱা কথা নেকি? চাওক আপোনালোকে, ইমান কষ্টত আমি আজি এনেকৈ বাস কৰিছোঁ। আজি খঙত কৈছোঁ আপোনালোকক, এই চৰকাৰখনক আমি খঙত কৈছোঁ। এনেকুৱা ঘৰত আমি থাকিব লাগে কি কাৰণ হৈছে? আজিকালি আৱাস যোজনা ঘৰ, চৰকাৰী ঘৰ কত হাজাৰ মানুহে পাই আছে, কিন্তু আমি কিয় নাপাওঁ? আমাৰ কিবা অৱস্থা আমি সেই নেকি? এনেকুৱা ঘৰত থাকিব পাৰি নেকি আজিকালি যুগত? আমি কাম কৰি খাওঁ, হাজিৰা কৰি খাওঁ, পালি কাম কৰি খাব পাওঁ, আপুনি নাপাওঁ। কিন্তু ধনী মানুহে চৰকাৰী ঘৰ পায়, অৰুণোদয় পাই আছে, কিন্তু আমি কিয় নাপাওঁ? চাওক আপোনালোকে, দুখত কৈছোঁ। এইবিলাক খং উঠি গৈছে আমাৰ। এনেকুৱা থাকিব পাৰি নেকি? হেমন্তই কি কৰি আছে? চৰকাৰে কি কৰি আছে? চাব লাগে এইবিলাক। প্ৰেচিডেণ্ট মেম্বাৰতো আমাক চাব লাগে। আমি এনেকুৱা আছোঁ, এনেকুৱা ঘৰত থাকিব পাৰি নেকি? আজি এনে কিমান বছৰ আজি এনেকুৱা আছোঁ, জীৱন কাটি আছোঁ। ৰাতি আহিলে বৰষুণ আহে, বৰষুণে থাকিব নোৱাৰোঁ জিকি বুৰি। আমাৰ টকা পইচা নাই, কেনেকৈ আমি ঘৰ বান্ধিম? আমি তিনিটা জীৱ একেলগে মাৰি নিলে একেলগে ভাল পালোহি।
সেনেকুৱা কথা নহয় নহয় ইয়াততো গোটেই নিচিয়ে বানে উঠে আমিতো চৰকাৰী একো আঁচনিও নাপাওঁ একেলগে আমাক তিনিটা একেলগে মাৰি নিলি ভালে পালোহি আপোনাৰ তাত বাহিৰে ক'ব লগা একো নাই তো বন্ধুসকল মোৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব জয় হিন্দ জয় আই অসম